मुर्गी कान आते हैं। আজি আপোনালোকক দেখাম লোকেল মুৰ্গী কেনেকৈ খাহী কৰোৱা হয়। তো প্ৰথমতে আপুনি কৰিব লাগিব লোমটো উঘলাব লাগিব প্ৰথমতে, যাতে সেই জাগাখিনি যাতে আমি ব্লেড দি কাটিবৰ কাৰণে সুবিধা হয়, সেইবাবে এই লোমখিনি উঘলোৱা হয়। এনেকুৱাকৈ উঘলাই ল'ব। এতিয়া লাগিব আপোনাক এখন চখা ব্লেড এখন লাগিব। তাৰপিছত আপুনি এনেকুৱাকৈ কাটিব, লাহে লাহেকৈ কাটিব যাতে বুকুলা কাটা নাখায়, সেইবাবে লাহে লাহেকৈ কাটিব। যিমান ডাঙৰকৈ কাটিবা আপোনাৰ নিজৰে সুবিধা হ'ব, ওলোৱাৰ কাৰণে সুবিধা হ'ব আপোনাৰ। এতিয়া হৈ গ'ল। এতিয়া আপুনি এনেকুৱাকৈ ধৰি ল'ব মুৰ্গীটো। তাৰপিছত আপুনি এতিয়া মানে এনেকুৱা ওপৰত থাকে বস্তুটো, এডি এটা থাকে। আমি আপোনাৰ এতিয়া মই আঙুলিটো সোমাই দিছোঁ। সোমাই দিয়াৰ পিছত আপুনি দিয়াৰ ওপৰত এনেকৈ হাত দিব। হাত দিয়াৰ পিছত আপুনি এনেকুৱাকৈ ঘূৰাব, মানে যেতিয়া ছিঙাব আপুনি এনেকুৱাকৈ ঘূৰাব। যদি এনেকৈ ডাইৰেক্ট টানি আনা ছিঙি যাব বস্তুটো, সেইটো কাৰণে লাহে লাহে ঘূৰাব লাগে, অলপ সময় লাগে। এয়া আহি গ'ল। মানে এই জাগাখিনি যদি অলপ ডাঙৰকৈ কাটা তেতিয়া মানে ওলোৱাত সুবিধা হয়, সেইটো কাৰণে অলপ ডাঙৰ লাগে। মিছন সাকসেছ। আৰু এটা আছে, আৰু এটাটো আপুনি ইফালে পাব ওপৰত। কোনি যেনেকুৱা মানে ভিতৰত সেনেকুৱাই থাকে, দুটা থাকে, তাতে আপুনি আন্দাজ কৰিব পাৰিব। এতিয়া ফাইনেলি এইটোকো ওলালোঁ, বৰ্তমান দুটা হৈ গ'ল। ফাইনেলি মুৰ্গী খাহী কৰা হৈ গ'ল। এতিয়া মই মুৰ্গীটো সিয়াই দি আছোঁ। কেনেকৈ সিয়াই দিছোঁ আপুনি চাওক। আপুনি চিম্পুলকৈ বেজিৰে সিয়াই দিব। তাৰপিছত সিয়াই দিয়া হোৱাৰ পিছত আপুনি হালধি নাইবা হিমাক্স লগাই দিব, যাতে মাখি নপৰে। তো এতিয়া হৈ গ'ল। ফাইনেলি হৈ গ'ল মুৰ্গী খাহী কৰাই দিয়া। চ' ইমান টান নহয়, টান মানে টানেই, যিহেতু গাহৰি আৰু গৰু এনেকুৱাতকৈ মানে মুৰ্গীটো বেছি টান আছে, কাৰণ ভিতৰত আঙুলি সোমোৱাই দি মানে আন্দাজ কৰি মানে বস্তুটো উলিয়াব লাগে। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আজি লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, আজি বাই বাই।